আছে ঘৰত থাকি কিবা অহুমা লাগিছে। ধৰ্মেশ্বৰৰ ওচৰলৈ যাওঁ, কিবা প্লেনিং এটা বনাওঁগৈ। এইটো মুলেছ নেকি অ? ময়ে হয়। পিছে কেনি ওলালি এই ভৰ দুপৰীয়াখনত? ক'ৰবাত চুৰটো কৰিব যাওঁ নি? নহয় ঘৰত অকলে থাকি অহুমা লাগি গৈছে, সেইকাৰণে ওলাই আহিছোঁ। এইটো কথা। মই আকৌ ক'ৰবাত চুৰটো কৰিব যাওঁ বুলিহে ভাবিছিলোঁ। এই নহয়, মোক কি চোৰ লিখা লাগে নি? সেইকাৰণে কৈছোঁ বিয়াখন পাতি লওঁ বুলি। একদম নেকব আৰু বেয়া কথা ভাবিলে মাথাটো একদম ঢলি কৰি যায়। হয়নে? ধৰ্মেশ দা। মুলেছ নেকি? আহা ভিতৰলৈ সোমাই আহা, বহাহি। কি কৰিছে ভিতৰত সোমাই? নকবা আৰু দেই। আহা বহাহি। পিছে কিবা সকামত আহিলা কোৱাচোন? একদম নকবা আৰু, ঘৰত অকলে থাকি অহুমা লাগি গৈছেগে। সেইকাৰণে বোলো অলপ ওলাই যাওঁ আপোনাৰ ওচৰলৈ, মনটো ফ্ৰেছ হ'ব। হয় দিয়া, সেইকাৰণে কৈছোঁ বিয়াখন পাতি লোৱা বুলি, তেতিয়া থাকি ভাল পাবা। ভচঙা পক্ষী, হয়নে? পিছে কি দৰকাৰ আহিলা কোৱা এতিয়া? কি দৰকাৰ আহিলা কোৱা মানে, প্লেনিং এটা বনাম বুলি ভাবিছোঁ। কি প্লেনিং হয়? চুৰটো কৰা সিদ্ধান্ত কৰিছা নি ক'ৰবাত? তেনেকুৱা বুলিয়ে ক'ব পাৰি। যিটো ভাবিছিলোঁ সেইটোৱে হ'ল দেখোন। ধৰ্মেশ দা, ৰাতি হ'লে যাব নেকি ঠেলা চেলা লৈ পিনে? পিছে ক'ত কৰিম বুলি ভাবিছা? আমাৰ যে ৰামবিহাৰী তাত কৰিম বুলি ভাবিছোঁ। এবাৰ সি ফুলকবি লগা আছে নহয়, গাজৰ লগা আছে, ঢেৰ কিবা কিবি লগা আছে। তাৰ পৰাই অলপ উঠাই দিম বুলি ভাবিছোঁ। সেইকাৰণে বেপাৰো যোৱা নাই, গাহৰি বেপাৰ ইমান ভাল নহয়, সেইকাৰণে পুৰা দিগদাৰ হৈছে চলিবলৈ, মানে গম পাইছেনে আপুনি? কেইটকামানটো ওলাব। ব'লক তেনেহ'লে দিনত গৈ চাই আহোগৈ। ব'লা যাওঁ। এবাৰ ফুলকবিটো ভাল হৈছে দেই, আনবাৰ লেখীয়া হোৱা নাই। অৰ্গেনিক সাৰ দিছোঁ যে, সেইকাৰণে বিৰাট ভাল হৈছে। দেখিছোঁ মালটো সোনকালে চাপ্লাই দিব লাগিব, নহ'বা চুৰ কৰি পিনে চব এদাই কৰি দিব। বিহু ছিজন, বিহু পালেহি, মাঘৰ বিহু। সোনকালে থ'ব নোৱাৰিম চাগে, এইকেইদিনতে মালটো চাপ্লাই কৰিব লাগিব। মানুহটোক কণ্টেক্ট কৰিবলৈ যাব লাগিব। এতিয়া অলপ ইয়াতে হাগি দিওঁ। অৰ্গেনিক সাৰ পাইছেতো, সেইকাৰণে বেছি ডাঙৰ হৈছে। মোৰ মৰমৰ ফুলকবি কিবা, ইয়াতে অলপ অৰ্গেনিক সাৰটো দি দিওঁ। লোকেল সাৰটো দিব লাগিব। কালি ছাগলী মাংস খাই দিয়া হ'লতো, পুৰা একদম টান হৈ গৈছে। ওলালে ৰাম বাপকে উলিয়ালে দেই। সেইকাৰণে বেছি বল দিবলগীয়া হ'ল। আনকালেতো ইমান বল দিবলগীয়া নহয়। আঠিয়া কল আৰু ছাগলী মাংসটো খাই বেছি গু ওলাই যায়। এতিয়াহে অলপ ভাল লাগিছে, হাগি পিনে পাতল হৈ গ'ল মনটো। পানী আনিব পাহৰি গ'লো নহয়, টিকাটো ইয়াতে মুচি লওঁ। ফুলকবিৰ ওপৰত টিকা মুচি বিৰাট ভাল লাগে দেই। পানীলৈ ধুলেও এইটো মজা পোৱা নাযায়, যোনটো ফুলকবিত পাতখিলাৰ ওপৰত মজাটো পোৱা যায়। টিকা মোচা, ফুলকবি পাতত টিকা মোচা মজাই বেলেগ। এবাৰ গাজৰখিনি ভাল আছে, লোকেল সাৰ পাই পিনে। গাজৰখিনি সোনকালে চাপ্লাইহে দিব লাগিব। কোনে কেতিয়া লৈ যায় একো ঠিক নাই, বিহু ছিজন পাৰ আছেহি। তাকে এইকেইদিনত জানুৱাৰী চলি আছে, সোনকালে গাজৰখিনি চাপ্লাইহে দিব লাগিব পাই, নহ'লে সেইখিনি কোনোবাই এদিন উঠাই দিব। ঘৰত গৈ পিনে ফোনটো কৰোঁগৈ, নহ'লে ইয়াতে চুৰ হৈ যাব। যাওঁ সোনকালে ভাতটো খাই আহোঁগৈ। আজিকালি যেনেকুৱা দিনকাল চলিছে, দিনতে চুৰ হৈ যাব পাৰে। সোনকালে যাওঁ, ভাতটো খাই আহোঁগৈ। আজিৰ পৰা ভাতটো ফাৰ্মতে খাব লাগিব দেই, ঘৰলৈ গৈ নাথাকোঁ আৰু। যাওঁ সোনকালে যাওঁ, ভাতটো খাই আহোঁ। মুলেছৰ ইমান গুগু গোন্ধাইছে, তুমি গোন্ধ পাইছা নাই? তাকে ধৰ্মেশ দা, মই অলপ গোন্ধ পাইছোঁ আকৌ। ধৰ্মেশ দা ইমান লেতেৰা কাম কৰে নে? আহোঁগৈ হাগি থৈছে, দেখিছে নাই ৰামবিহাৰীয়ে? সেই মানুহে চুৰ কৰিব আহিব বুলি হাগি থৈছে, গম পাইছা নাই তুমি? তাকেহে ধৰ্মেশ দা, বমি হ'ব। ব'লা সোনকালে যাওঁ। ইমান লেতেৰা কাম কৰে নি? দেখিছে নাই গাজৰ মাজে কেনেকে হাগি থৈ দিছে। বিহাৰী মানুহ যে, সেইকাৰণে। এতিয়া আমাৰ আছলি মালটো চাই আহোঁগৈ, ফুলকবিখিনি। তাতো সেই মোৰ মতে গুৱে থাকিব নেকি? ব'লক উপায় নাই, আহিলোঁ যেতিয়া চাই যাওঁ। কিবা এটা পাবলৈ হ'লে অলপ কষ্ট সহ্য কৰিবই লাগিব। ইয়াতো হাগি থৈছে চাগে দেই, গোটেই গোন্ধাইছে ধৰ্মেশ দা। এবাৰ যি দেখিছোঁ মাল কিন্তু ভাল হৈছে দেই, ৰামবিহাৰী ভাগৰ। লোকেল হাঁহ দিছে যে পুৰা, সেইকাৰণে ভাল হৈছে আকৌ ধৰ্মেশ দা। ব'লক যাওঁগৈ। ইয়াত এনেকৈ গোহৰ গোন্ধলৈ ৰখি থাকিব নোৱাৰি দেই, গোটেই গোহৰ গোন্ধই মলমলাই আছে। নক'বা আৰু দেই মুলেছ, ব'লা যাওঁগৈ। তহঁত দুটা ক'ৰপৰা আহিলিগৈ? ক'ৰবাত চুৰটো প্লেনিং বনাইছ নি? নহয় আপুনি যে আমাক মিছাতে সন্দেহ কৰি থাকে কেলে? ককাইদেউ। আপোনাৰ কি আৰু বেলেগ কাম নাই নি? নহয় তহঁতে কি চিৰিয়াছকৈ লৈ নি কথাটো? মই এনে ধেমালি চলতে কৈছিলোঁ, বেয়া নাপাবি কিন্তু দেই। হ'ব, এবাৰ কাৰণে মাফ কৰি দিলোঁ। পিছে ক'ৰপৰা আহিলিগৈ তহঁত দুটা? আমি ৰামবিহাৰী বাৰীৰ পৰা আহিলোগৈ। কেলৈ গৈছিলি বা? আপোনাক সঁচা কথা এটা ক'বলৈ গৈ আছে, আপুনি কাকো নকয়তো? নকওঁ, কচোন কি কথা মানে হেৰি আকৌ ককাইদেউ, আজি ৰাতিকৈ ওলাব। ক'লৈ যাওঁ? ক'ৰবাত ফ্ৰীতে ভোজ চোজ ওলাইছে নি খাবলৈ? নহয় কথাটো শুনি লওকচোন আপুনি। ক কি কথা? আমি মানে এটা প্লেনিং কৰিছোঁ।
কি প্লেনিং কৰিছ কচোন? প্লেনিংটো এনেকুৱা মানে ৰাতিকে আমি যাম বুলি ভাবিছোঁ মানে এঠাইলৈ ৰাম বিহাৰী ভাগৰ ফুলকবি বাগানখনত চুৰ কৰিব যাম বুলি ভাবিছোঁ। যাই যদি ওলাব পাৰে আপুনি। ৰিয়েলি মোকো লগ ধৰিছ? যাম কেলৈ নাযাম, মই এইবিলাক কামত 1 নম্বৰ চোকা, বিয়াত চোকা মই। হ'ব দিয়ক তেনেহ'লে ৰাতিকে লগ পাম 11-12 বজাত। হ'ব দে তেতিয়াহ'লে মই তেনেহ'লে চোৰক অলপ প্ৰেক্টিচটো কৰি লওঁগৈ ঘৰত গৈ পিনে। এজনৰ কথা শুনক। ব'লা মূলেশ্বৰ আমি গৈ থাকোঁ। পিছে ককাইদেউ আপুনি কেনি যায়? এনেই অলপ টহাল দিবলৈ ওলাই আহিলোঁ ৰাস্তাত। বহুত দিনৰ মূৰত চোৰত হাত দিবলৈ ওলাইছোঁ। হে ভগৱান, চকু মেলি চাবা আৰু দেই। কৃষ্ণ ভগৱান কৃষ্ণ। যাওঁ ঘৰত গৈ পিনে অলপ চোৰৰ প্ৰেক্টিচটো কৰোঁগৈ।